পুৱাই পুৱাই ঘৰৰ পিছফালে সকলোৰে আড্ডা। কি পাত মাহী? কপাত? মাহীয়ে বোলে আজি টোপোলা ভাত বনাব। এইজোপা হৈছে অৰিগেনো গছ। আপোনালোকে আগতে দেখিছে নাই বাৰু? মই দেখা নাছিলোঁ বাৰু আগতে, সেইটো কাৰণে আপোনালোককো এতিয়া দেখাই দিছোঁ লগতে। হুৰ হুৰ ডাবাং ডাবাং ডাবাং। কথা বতৰা পাতিয়ে শেষ নহয় আমাৰ। এতিয়া আমি আহিছোঁ ছাদৰ ওপৰলৈ অকণমান পৰিৱেশটো উপভোগ কৰোঁ বুলি। আৰু এইজোপা চাওক, কঁঠাল একদম কলিতে মুচি বুলি কয় ন, মুচি ওলাইছে আৰু এইবিলাক। তামোল খাবা নি? যাই খাব তামোল। চাওঁ, কুকুৰা আহি টিকৰ ওপৰত উঠিলে। মাহীহঁতৰ ঘৰৰ সন্মুখতে আছে এইজোপা তৰুৱা কদম গছ। আৰু বিশ্বাস কৰা হয় যে এই গছজোপা যদি ঘৰত থাকে তেতিয়াহ'লে কোনো বাহিৰা শক্তি বা নেতিবাচক শক্তি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। আমি যিটো কাৰণত মাহী ঘৰলৈ আহিছিলোঁ এতিয়া সেইটো আৰম্ভ হৈছে, মানে কইনা ভাত খোৱা। মাহীয়ে অলপ নিয়ম কৰিছে, যিখিনি টাই আহোমৰ নিয়ম হয়। গতিকে আমি সকলোৱে আশীৰ্বাদ কৰিছোঁ যাতে আজিৰ দিনটো থাকে সকলো ফালৰ পৰা ওলালে ভোগ স্বাচ্ছন্দ্যৰে ভৰি পৰে। ভৱিষ্যতৰ যুগ্ম জীৱন যাতে সুখৰ হয়, ভগৱানে মংগল কৰক। নপয় অকণমান হেৰি কৰিব। কান্দি দিব এতিয়া, কান্দিছে। কাঢ়ি খাব লাগিব। পোহৰটো খালি ধুন্দি খোৱা অকণমান। ময়ো খাম নি? নালাগে। কইনাই কান্দি আছে মনে মনে। পোৱালিও গিফ্ট পাইছে মাহীয়েকৰ লগত ন? পোৱা মোকো দিছে। তুলসীৰ লগত কলপতোৱাৰ মুক্তি। খাই বৈ আজৰি। এতিয়া বায়ে মহামাহীক দিছে বিয়ালৈ নিমন্ত্ৰণ। ভগৱান আমাক কৰা নাই, তেওঁ বোলে নিৰাকাৰ নিৰঞ্জন প্ৰভু ভগৱন্তৰ ওচৰত বোলে আমাক সেৱা জনাইছে। তেওঁ যি মনোকামনা কৰিছে মনৰ শত বাঞ্ছিত পূৰ্ণ হওক। তেওঁ যি নৱবিবাহিতৰ কাৰণে আগবাঢ়িছে যেন লক্ষী সৰস্বতী গণেশ বা চলিবাই কোবাই সকলোৱে যেন সুস্থ হওক। তিন সকলোবিলাকে যেন তেওঁক দুহাত পাতি লওক। তেওঁ যদি জীৱনত কিবা বোলে সংকেত চক্ৰেৰে ৰখাটোলে গগনে কিবা যদি ভুল ভান্ধিছে সকলো দুহাত পাতি লৈ প্ৰভু ভগৱানে কিবা
ভালে হ'ল মই পঢ়িটো যাই কি কৰি আছ তই আহিবি এচোন মই আহিম ন তই মাইন দা ওকে সব ললে মনলো বাই 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 এতিয়া হাঁহি দিছে তাই দুখ কৰি আহিছে বিটিকি থৈ মানে কুকুৰটোক এৰি থৈ আহিছে হয় নাই আমি এইটো চাইডৰ পৰা আহি পালোহি এতিয়া জগন্নাথ মন্দিৰ অকণমান এনেই চাই যাওঁ বুলি সোমাইছোঁ ভিতৰলৈ সোমাই নাযাওঁ চাগে একদম গেটৰ ওচৰৰ পৰাই চাই যামগৈ আৰু আজি বতৰটো খুব ধুনীয়া ন ভাল লাগিছে সেইটো কাৰণে কৃষ্ণ ভিতৰলৈ সোমাই নাযাওঁ বুলি ভাবিছিলোঁ কিন্তু বায়ে ক'লে যে নাই অকণমান চাই যাওঁ গতিকে সোমাই আহিলোঁ আৰু আমি এনেই ভিতৰত সোমাই আহিছোঁ চাবলৈ বাহঁত প্ৰথম আহিছে মই আহিছোঁ বাৰু আগতে 2-3বাৰমান খাই বৈ আহিছোঁ যে এতিয়া চাকি নজ্বলাওঁ এনেই অকণমান চাইছোঁ আৰু দুটা ড্ৰিংক কেচাৰ কিনিলোঁ এটা পূজাবাৰ এটা আৰু আমাৰ এইটো দুটা কিউট চাওঁ কি কিনিলি চাওঁ ডগি অ'কে ব'লা ইমান বতাহ মাৰি আছে ন এইটো ধৰা বহুত বতাহ মাৰি আছে এতিয়া আমি মৰাণত আছোঁ মৰাণ পালোহি আৰু এয়া দোকান এখনত সোমাইছোঁ কিবা কিবি কিনো বুলি এনেকুৱা বিচাৰি হিন্দু আৰু পূজাবাই কিবা কিনিব হয় নি চলোৱা গোটেইকেইটাই খেলি আছে এতিয়া আমি আহি পালোহি ভিন্দুৰ ভণ্টি ঘৰত বিয়াৰ নিমন্ত্ৰণ দিম বুলি ইয়াত সোমালোঁ আৰু ইয়াত ভাত সাজ খোৱাৰ কথাও কৈ আছিলে গতিকে আমি ইয়াত আহি সোমালোহি আৰু ৰাতি বহুত হ'ল গতিকে খাই বৈ জল্দি ঘৰ যাব লাগিব